নমস্কাৰ আজি আমি ডিউ লিষ্ট ফৰ্মৰ বিষয়ে শিকিম আমি এই ছবিৰে ক্যালেন্ডাৰত ইয়াক চিনাক্ত কৰিব পাৰিম ইয়াত গৰ্ভৱতী মহিলাৰ টিটি ইমিউনাইজেশ্যন আৰু এএনসি মিটিংছ আৰু শিশুসকলৰ চিটাকৰণৰ অনুসূচী দেখুৱায় ডিউ লিষ্টত আমি VHND অনুসৰি গৰ্ভৱতী মহিলা আৰু শিশুৰ তথ্য চাব পাৰিম আৰু ইয়াত আমি সম্পন্ন কৰা চিটাকৰণ আৰু অন্যান্য তথ্য লিখি থব পাৰিম ছবিখনত টিপিলে আপুনি ইয়াত কিছুমান বিকল্প দেখা পাব VHND অনুসৰি আপুনি শুদ্ধ বিকল্পটো নিৰ্বাচন কৰিব পাৰে উদাহৰণস্বৰূপে যদি দুদিনৰ পাছত আপোনাৰ VHND দিবলগীয়া হৈ আছে তেতিয়া VHND দুদিনত বুলি নিৰ্বাচন কৰিব যদি আপোনাৰ VHND আজি দিবলগীয়া হৈ আছে আৰু আপুনি সম্পন্ন কৰা কাম পঞ্জীয়ন কৰিবলৈ আছে তেতিয়া VHND আজিত টিপক যদি আপুনি সকলো কাম চাবলৈ বিচাৰে তেন্তে নিম্নতম বিকল্পটো বাছনি কৰক বিকল্পটো বাছনি কৰাৰ পাছত স্ক্ৰিনত এখন তালিকা ওলাব য'ত ANC মিটিংছৰ প্ৰয়োজন থকা বা সেইদিনা চিটাকৰণ কৰিবলগীয়া মহিলা আৰু শিশুসকলৰ নাম থাকিব আপুনি এই তালিকাৰ যিকোনো নামত টিপি তেওঁৰ তথ্য স্ক্ৰিনত চাব পাৰে এই স্ক্ৰিনখন তললৈ দিলে কৰণীয় কামখিনি দেখা পাব উদাহৰণস্বৰূপে নীতু কুমাৰৰ দ্বিতীয় ANC মিটিং আৰু প্ৰথম টিটি ইমিউনাইজেশ্যন এতিয়াও দিবলগীয়া বুলি দেখুৱাই আছে আৰু অলপ তললৈ গ'লে সম্পন্ন হোৱা সকলো কাম দেখা যাব তালিকা চাই VHND হোৱাৰ আগতে আপুনি তেওঁলোকক আহিবলৈ খবৰ দিব বা অনুপ্ৰাণিত কৰিব পাৰে VHNDৰ সময়ত বা তাৰ পাছত আপুনি প্ৰয়োজনীয় তথ্যসমূহ পূৰণ কৰিব লাগিব তালিকাত থকা আজি বা কালি নিৰ্বাচন কৰক তাৰ পাছত তথ্য দিবলগীয়া নামটোত টিপক আপুনি নামটো লিখি দিবও পাৰে নামত টিপিলে তেখেতৰ তথ্যসমূহ স্ক্ৰিনত দেখা পাব তললৈ গ'লে সম্পন্ন কৰা কাম আৰু বাকি থকা কামবোৰ দেখা পাব উদাহৰণস্বৰূপে আমি ৰিচাদ নামৰ শিশুটিৰ তথ্য চাওঁ বাকি থকা চিটাকৰণৰ কাম আৰু সম্পূৰ্ণ হোৱা চিটাৰ নিৰ্ধাৰিত তাৰিখ আৰু সম্পূৰ্ণ কৰা তাৰিখৰ যথাক্ৰমে বিৱৰণ দেখা পাব ডাঙৰ কাৰ্ডালত টিপিলে পূৰণ কৰিবলগীয়া এখন ফৰ্ম স্ক্ৰিনত ওলাব ৰিচাদৰ ফৰ্মখনত মাত্ৰ তেওঁৰ অসম্পূৰ্ণ চিটাকৰণৰ বিষয়ে প্ৰশ্ন থাকিব আপুনি হয় বা নহয় নিৰ্বাচন কৰি চিটাকৰণৰ সঠিক তাৰিখটো নিশ্চিত কৰিব পাৰে যদি আপুনি VHND আজি নিৰ্বাচন কৰে ফৰ্মখনত আজিৰ তাৰিখটো ওলাব যদি আপুনি VHND কালি নিৰ্বাচন কৰে ইয়াত কালিৰ তাৰিখটো ওলাব ফৰ্মখন সঠিকভাৱে পূৰণ কৰাৰ পাছত স্ক্ৰিনত এটা ৰাইট চিহ্ন ওলাব ফৰ্মখন ছেভ কৰিবলৈ কাৰ্ডালত টিপক VHND পাৰ হৈ যোৱাৰ এদিন বা দুদিনৰ পিছত যদি আপুনি সবিশেষ লিখিবলৈ বিচাৰে তেন্তে সকলো কাৰ্য আৰু তাৰ পাছত অতীত সংশোধন বিকল্পটো নিৰ্বাচন কৰক এতিয়া যিজনৰ সবিশেষ লিখিবলৈ বিচাৰিছে তেওঁৰ নামত টিপক চিটাকৰণ সম্পূৰ্ণ কৰাৰ ৰেকৰ্ড খুলিলে আপুনি সংশোধন কৰিবলৈ বিচৰা শৰ্টছৰ নাম সুধিব শৰ্টছত সালসলনি কৰাৰ পাছত আপুনি চিটাকৰণৰ তাৰিখ সলাব পাৰে সম্পূৰ্ণ কৰাৰ পাছত ফৰ্মখন ছেভ কৰিবলৈ মনত ৰাখিব যদি এই ফৰ্মখনৰ বিষয়ে আপুনি কিবা জানিবলৈ বিচাৰে আপোনাৰ ছুপাৰভাইজাৰক সুধিবলৈ সংকোচ নকৰিব ধন্যবাদ